फ्रेंड्स हमारे चैनल तो लाइक शेयर सब्सक्राइब करिব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেন্ট বক্সত জনাব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো হাতে ৰাখি দে তো দিল पे जरा হাতে ৰাখি দে তো দিল पे जरा হেই বাল মোৰ যাবা মন যায় আছে কেলা হেনকে ব্ৰেকআপ দেই নাই মোক হেই বেয়া লাগি আছে মনটো বহুত মন দে কি ফসকা কি সিতুৰ কিউৰ মন দুখলা গান মাৰি আছা হেই বাল কি কমে মোৰ দুখলা কথা কালি ব্ৰেকআপ দিতে নহয় এই 3 নম্বৰ আপিটো বৰ মনটো বহুত বেয়া লাগি আছে বাল স্কুল স্ক্ৰাইব একদম মন নাছিল এই মই গালি পঠা ভাবাহে আহিলো বেটা জীৱনটো কেইটা ভাল পাইছে এটা ভালকে ৰাখবা নলি আজি লাগি আৰু তো দুখ লাগবা আইছি কি ভালো কথা কবা আইছা তই মোক তো ঠাট্টা করবা আইছে নেকি সরত গাছ ছিঙি দিবে মাক চাই মন চনে না ভাল লাগা নাই তো তার জুখাবা নাই মোক কৈ দিলো কি সুধীৰ ভাইহাত কিহৰ ইমান চিল্লা হাল্লা কৰি আছা কেলা কাঞ্চন ভুলা কৰি দিলে বাহিৰৰ পৰা মই শুনি আছো হেই বাল স্যার কি কবই কালি মোৰ ব্ৰেকআপ হৈ লাগ নহয় মই জানো কিনকে আছো মই বাল আৰু আপুনি আইছে মাথাটো খাবাক লাগি আৰু ও স্যার আপনার মাইকটো দেখাত থব আছে এর লগত লিংকটো লাগানে থাকে এনে মনচন বয়া তার কেলা কি জহৰা চলিবি তহঁতে মোৰ মাইকীক চকু দিছা তই হা এই সুধীৰ ভাই তই লাইন মাৰা স্যার আপেতক লাগি আকতে মোৰ তিলতক লাইন মাৰা পাৰিছে স্যার তিলটো হা কি চলি তই মাক চাই এই সুধীৰ ভাইহাত ক্লাছ কৰিমি তেন বেছি বুকি থাকিবি কটি দি বাক মই হাৰা কৰি থৈ দিবি গম পাবি ফেচকাই তই কৈছোন মোৰ তাত এটা কল আছে তই ভাবি লও তাৰপৰা কলটো এই সুধীৰ ভাইয়ে খাই দিলাক মোৰ তাত এতিয়া কেইটা কল থাকিল হেই ঘন্টা কি কল চল দে বহি লাগা আপনিও এই কল ক্লাছ নকৰো মই কে বেলেগ কৰিম কল চল ভাল নালাগে মোৰ ওই ফেচকা সারে বেলেগ ক্লাছ লৈ বহিলে দে কথাত লাগি যাৰ সাৰৰ আজি মুৰে বেলেগ এই জহৰা চলি তোক মই ভাববাহে দিছো ভাবলি কিন্তু কি ডাঙৰ কথাটো হৈ গেলাক তাতে আটা কলৰ পৰা সুধীৰ ভাজি এটা কল খাই দে থাকিল 5টা নহয় স্যার 6টা থাকব নেকি এই 7টা ভাবি লাগ দে 7টা কি ঘণ্টা উত্তৰ দিছা তই কি এটা পাৰে যদি আকৌ এটা খাই দে 5টা থাকবো কোনখন কিতাপত পইচা তই হেই স্যার কি ফালতু কথা থাকে আপনি কৈছি ভাবি লও বুলি মই কৈছি আপুনি ভাবি লওক অ ছাৰ সুমে আহে পাৰোনে সুমে আহি মোৰ কাষ পালি আৰু কিমান সুমে আহা তই নহয় হা মাষ্টৰ এডমিশ্যন ল'ব আহিছিলোঁ ওই ফেচকা কি বালু কথা কৈ আছে ই বুঢ়া এডমিশ্যন ল'ব আহিছে আমাৰ লগত এই বুঢ়া বয়সত তোৰ কিহোৰ জোচ উঠছে স্কুল পঢ়াৰ তোক কোনে এডমিশ্যন ল'ব ইয়াতে ঐ মাষ্টৰ কাক বুঢ়া ক'ব আহিছা তই ইতে খাজি কাচি ওলাই গেলে আপি লাইন লাগি থাকে মোৰ পিছফালে ভাল মক্কেলতা আইছে কেলা সুধীৰ ভাই শেখৰ আছে নেকি দিয়ে বাল মুখখান বৰ বক্সা গোন্ধে আছে মোৰ এই বাল বুঢ়া ইয়াৰ পৰা যা তই এটা সময় লুজ কৰিব কাৰণে আহিছা আৰু তোৰ এডমিশ্যন নহয় ইয়াতে নহয় ছাৰ মোৰ এডমিশ্যন নহয় এই মোৰ কুকুৰটোৰ এডমিশ্যন দিবাক লাগি আহিছিলোঁ কি কুকুৰ মই এইগিলাখান কুকুৰ পঢ়ি আছো হা কুকুৰ দেখা পাইছা এইগিলাখান তই শালা ই বান্দাৰ মই আমাক কুকুৰ কবাইছে ইমান হেণ্ডসাম ল'ৰাটো কুকুৰ বনাইছে ই ভিত্তি মৰাই ঐ ফেচকাই বুঢ়া কটিখানতে লাত মাৰো নেকি কি বাল বকি আছে এই বুঢ়াই কুকুৰ বোলে হে কুকুৰৰ কথা কোৱা নাই মোৰ নাতিটো এৰে নাম কুকুৰ বা সুধীৰ ভাই আৰু ফেচকা কালি নামৰাকে মানুহৰ নাম কুকুৰ এক মই এতিয়া কিংগে গালি পাৰিম কুকুৰ বুলি পেলাই কেলা কি জহৰা মানুহে মানুহৰ নাম কুকুৰ ৰাখি থৈ দিছে হ'ব দি এডমিশ্যনটো ল'ম বাৰু মই কেইটামান 5টা প্ৰশ্ন সুধিম তাৰে উত্তৰ দিব পাৰিলেহে ল'ম নলি নলাও এই বাল কি লেকচাৰ চেৰি আছে এডমিশ্যন ল'বা আছে ল নহলে যাও এই বাল বুঢ়াত ধৰি আইফালে গাইছি মোৰ ঘণ্টা পা মালটো খাতৰাই কেলা নাম চাই মানুহবে ই ঐ চলি 5টা গাখীৰ দেৱা জন্তুৰ নাম কওঁ পটাপট প্ৰথমতে গৰু এটা 1 নম্বৰত বা পাৰ্চা দেখোনে দে বাকী কওঁচোন আৰু বাকি কি কমে স্যার মোর বহুত ভাল আপনার গো 30 খবর ভাল নে এই ভিত্তি উঠা তোক মই হে খুবাৰ সোধা নাই আৰু 4টা জন্তুৰ নাম কওঁ গাখীৰ দেৱা ও জন্তু এই গৰুৰ মাক গৰুৰ বাইপাক আৰু গৰুৰ চলটো 5টা হলে দেখোন হেই বাল স্যার এডমিশন লবাছে নলাগে কি লেকচার সেরে আছা কেলা তই মনে মনে থাক কুকুৰে তোৰ এডমিশ্যন হল দি আজি প্ৰায় ও স্যার আপনি সাপে নাই দেখুন কাল লগত লাইন মারি মতে এই ভিত্তি উঠা কুকুৰ চালা তই বাহিৰত চানবুকখন চাই আহিছে কি নাই এইটো যে আপাৰ হে স্কুল আপি নহয় ও পাইছে মই পিছে আপনার তিৰিটো দেখাত কেনেকুৱা আপনার ঘৰত যে আপনার তিৰিতে লাইন মারিম দে কেলা তার স্বভাবটো মোৰ নিচিনাই